रुको जरा सबर करो। Assamese boy. अभी मजा आएगा ना भिड़ो। তো হেল্ল' গাইছ, এতিয়া আমি এই চিৰিটো দি ওপৰলৈ উঠি যাব লাগিব, তেতিয়া মন্দিৰটো দৰ্শন কৰিব পাম। গতিকে বেছি দেৰি নকৰোঁ, তো চিৰিটোৱেদি জল্দি জল্দি উঠি যাওঁ নে কি? তো এইটোৱে হ'ল দেৰগাঁও নেঘেৰিটিং শিৱদৌল, আৰু ইয়াত 5টাকৈ মন্দিৰ একেলগে আছে। ডাঙৰ সৰ্ববৃহৎ মন্দিৰটো হ'ল শিৱৰ, আৰু কাষৰ 4টা ক্ৰমে গণেশ, সূৰ্য, দুৰ্গা আৰু বিষ্ণুৰ। তো অকল মন্দিৰটো বুলিয়ে নহয়, ইয়াৰ চৌপাশৰ যি পৰিৱেশ সিও খুব ধুনীয়া, আৰু ইয়াৰ এই ধুনীয়া পৰিৱেশৰ মাজতে মন্দিৰ আৰু যথেষ্ট সংখ্যক বান্দৰো দেখা পোৱা যায়। আৰু যেতিয়া আমি এটা ধুনীয়া পৰিৱেশ দেখোঁ বা ধুনীয়া পৰিৱেশত যাওঁ, তেতিয়াহ'লে নিজৰ মনটোকে কিবা শান্তি লাভ কৰা যেন লাগে নে কি? তো গাইজ, এয়া হ'ল মন্দিৰটোৰ পাছফালৰ দৃশ্য। তো এইভাগ মন্দিৰলৈ যি ভক্তসকল আহে, তো সেই ভক্তসকলে এই মন্দিৰটোৰ কাষেদি এপাক ঘূৰে, তাৰপিছতে মন্দিৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰে। তো ফ্ৰেণ্ড, কিমান আৰু বাহিৰতে থাকিম, ব'লক এতিয়া মন্দিৰটোৰ ভিতৰলৈ সোমাই যাওঁ।